ভাল ছোৱালী দিল্লীত ফেশ্বন ডিজাইনিং কৰি আছে স্মাৰ্ট আৰু ধুনীয়াও মই তাইক কালি আঙুঠি পিন্ধাই এনেকুৱা তোমাৰ মোৰ কথা এবাৰো মনত নপৰে মই মোৰ অফিচৰ এতিয়া জুনিয়ৰ বছ বহুতে মোক ছাৰ বুলিয়ে সম্বোধন কৰে আৰু সেই বহুতৰ ছাৰজনে যদি তোমাৰ দৰে এজনী থাৰ্ড ক্লাছ নাইট ডান্সাৰৰ কথা মনত পেলাই থাকে মানুহে মোক কি বুলি কিন্তু মই যে ডান্সাৰ নোহোৱা হ'লে তুমি চাকৰিটো নাপালাহেঁতেন সেইবোৰ কি মই এতিয়া চাকৰি কৰা এজন ভাল যুৱক মনত ৰাখিবলগীয়া কথা সেইটো কৈছিলোঁ কাৰণ সেই সময়ত তেনেকুৱা প্ৰয়োজন আছিল আৰু আজি সেইবোৰ পাহৰি যোৱাটো প্ৰয়োজন হৈ পৰিছে